হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বিশাখাই আজি নতুন এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছৰ টেঙা আঞ্জাৰ ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে চাই ভাল পাব বুলি আশা কৰিলোঁ। ঘৰতে দুই এডাল শাক থকাৰ বাবে মই ধুনীয়াকৈ বুটলি ল'লোঁ। পননুৱা শাক, লগত দিলোঁ টেঙা মৰা পাত কেইখিলামান, আৰু বৰ বিশেষ শাক নাই দিয়া আমাৰ বাৰীত, যি আছিল তাকেই মিলাই দিলোঁ। আৰু টেঙা মৰা দিলোঁ। আৰু পননুৱা শাক খালে ভাল বুলি সকলোৱে জানে, নহয়নে? পননুৱা শাক টাবত বহুত হয়। আৰু মৰিচা আছিল, তাৰো পাত কেইখিলামান দিলোঁ। বিষৰ কাৰণেও ভাল বুলি কোৱা শুনো পননুৱা শাকটো। আৰু মৰিচা শাক খালে ভালটো সকলোৱে জানেই। তাৰপাছতে মধুসোলেং পাত কেইটামান দিলোঁ, কাৰণ আজি মই টেঙা আঞ্জা বনাইছোঁ। এয়া চাওক, যি আছিল ঘৰতে তাৰেই অলপ মিলাই দিলোঁ। আৰু এয়া চাওক, মোৰ অকণমানি ফুলনিখন, তাতে এই টাবতে আছিলে পননুৱা শাককেইডাল। আৰু পননুৱা শাকৰ আগত ফুলকেইপাহ থাকে, সেই ফুলটো ছিঙি দিব লাগে। ধুনীয়াকৈ মায়ে বাছি দিলে, আৰু মই ধুনীয়াকৈ ধুই ল'লোঁ, কাৰণ এতিয়া বাৰিষাৰ ছিজন নহয়নে? বাৰিষাৰ ছিজনত সকলো বস্তুৱেই লেতেৰা হৈ থাকে, সেইবাবে অলপ ধুনীয়াকৈ চাফা কৰি ল'ব লাগে। তাৰপাছত মায়ে ধুনীয়াকৈ মোক মিহি মিহিকৈ কুটি দিলে, আৰু প্ৰতিটো কামতে মায়ে মোক সহায় কৰে। এয়া শাক কটা হৈ গৈছে, আৰু বিলাহী এটা সৰু চাই দি দিছোঁ, কাৰণ মই টেঙাৰ বাবে টেঙা শাক দিছোঁৱেই। আৰু বিলাহীটো বইল কৰিও ল'ব পাৰে, মই আজি কেঁচাকৈয়ে দি দিছোঁ। তাৰপাছত মই মাছকেইটা ফ্ৰাই কৰি দিলোঁ। মাছকেইপিচ ফ্ৰাই কৰি মোৰ প্ৰায় হৈয়ে গৈছে, আৰু মই খুব চিম্পুলকৈয়ে বনাওঁ। আৰু মই কি পদ্ধতিত বনাওঁ সেয়াকে অকণমান দেখুৱাব ল'লোঁ। আৰু মাছৰ আঞ্জাটো বনাব সকলোৱে জানেই, নহয়নে? তেনেই সহজ হয়। আৰু মই ধুনীয়াকৈ এটা শুকান জলকীয়া ধুই ল'লোঁ। শুকান জলকীয়া এটা দি মই পাঁচফোৰণ কেইটামান দিছোঁ। ইয়াতে আপোনালোকে পিঁয়াজো দিব পাৰে, মই পিঁয়াজ দিয়া নাই আজি। আৰু আলু এটা বইল কৰি লৈছিলোঁ। শাকখিনি লগতে মই ভাজি পেলাই আলুটোও দি দিলোঁ। আলুটো কাটি ফ্ৰাইও কৰি ল'ব পাৰে, সেয়াও উপায় আছে। আৰু মই আজি বইল কৰি দিলোঁ। সোৱাদৰ বাবে নিমখ আৰু হালধি দিলোঁ। বেছি সময় নালাগে, খুব কম সময়তে হৈ যায়, কাৰণ শাক সিজিবলৈ সময় নালাগে, নহয় জানো? চাওক, মই অকণমান কুহুমীয়া গৰম পানী কৰি লৈছিলোঁ, কাৰণ যিকোনো আঞ্জাতে গৰম পানী দিলে খাবলৈ বেছি ভাল লাগে। ধুনীয়াকৈ উতলিলে মই গৰম পানীখিনি দি দিলোঁ। এবাৰ ভালকৈ উতলাৰ পাছতে মই তাতে মাছ কেইপিচ দিয়ে দিম। চাওক, ধুনীয়াকৈ উতল আহি গ'ল, আৰু মই মাছ কেইপিচ ইয়াত দি দিলোঁ। কেমেৰাটো ধৰি দেখুৱাবলৈ অকণ অসুবিধা হয়, কাৰণ মই অকলে বনাই অকলে এখন হাতেই ধৰি থকা হয় কেমেৰাটো, সেইবাবে। চাওক, মই ধুনীয়াকৈ এটা উতল অহাৰ পাছতে মাছৰ ভাতটো জোললৈ গ'লেই ধুনীয়াকৈ মই নমাই দিব পাৰিম। চাওক, খুব ধুনীয়াকৈ মোৰ উতল আহিছে, আৰু সকলোৱে খাবলৈ ভালেই পালে। টেঙা আঞ্জা মোৰ খুব প্ৰিয়। আচলতে মই শাকজাতীয় বস্তু খাই বহুত ভাল পাওঁ। প্ৰায় মই সপ্তাহত এদিন দুদিন মই শাকৰ আঞ্জা খাওঁৱেই। মোৰ মাছৰ টেঙা আঞ্জা ৰেডি হৈ গৈছে। আপোনালোকে কেনেকৈ বনায় বাৰু মোকো জনাবচোন, আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকৰ ভাল লাগিলে মোৰো ভাল লাগিব। যদি চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট এটা কৰি জনাই দিব। আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ এবাৰ আহিম। আজি ভিডিঅ'টো চাই কেনে পালে জনাব বুলি আশা ৰাখিলোঁ। বহুত বহুত ধন্যবাদ।